Hey guys, welcome to my YouTube channel. So কালিৰ পূজাৰ ভিডিওটো দি দিছো একদম ধামাকা ভিডিও হৈছে গৈ ফেলে চাব যদি চোৱা নাই একবাৰ আৰু আজিও গৈ আছো পূজা চাব তো বৰ্তমান আছো বাইদেউহঁতৰ ঘৰত আৰু ভাগিনী মোক ইমানে ভয় কৰে যাৰ ফলত দৰ্জাৰ চুকত লুকাব লগা হৈছে আমাৰ ভাগিনী চিপছ খাই আছে মোক একডাল খুই দি ভিডিওটো দিয়াৰ দুদিনমান দেৰি হ'ল বেয়া চেয়া নাপাব এডিটিং কৰিবই টাইম পোৱা নাছিলো আৰু এতিয়া ঘৰত যাওঁ ঘৰৰ পৰা ডাইৰেক্ট পূজা চাব যাম আৰু পূজা বুলি চেণ্ডেল কিনাই নাছিলো একযোৰ চেণ্ডেলে ছিঙি গৈছে ইফাল দি তো একযোৰে পিন্ধি আছো আজি একযোৰ কিনি আনিছিলো একযোৰ বগাই ভাল লাগে মোৰ বেছিভাগ এডিডাছৰ চেণ্ডেল একযোৰ কিনি আনিছো আৰু মই এই চাৰ্টটো কিনিছিলো এক মাহ নাই কিনিব ইয়াতে পৰা আছিল কিন্তু একবাৰ ধুই দিয়াৰ লগে লগে চাৰ্টটো চাব পাৰে কিমান ফাটা হৈ গৈছে চাৰ্টটো এই আৰু জীৱন এতিয়া যাব লাগে দেৰি হৈছে টাটা যাওঁ দিয়া তো ঘৰৰ পৰা ডাইৰেক্ট ওলাই আহিলো আমাৰ ঘৰৰ কাষতে চলি আছে পূজা মানে কুমাৰী ঘাটত তো এইটোৱে গেটখন লাইটৰ পোহৰে নাই দেখোন এই কি পূজা এইখন ইমান বেছি ডাঙৰকৈ হোৱা নাই ইয়াতে তো এনেকুৱাকে পূজা চালো জিলাপি খালো দান নেক্সট ডে গুৱাহাটী আহি দেখিলো দমদমাত মানুহ ফুল মূৰ্তি ফাবা মানুহ আল্টিমেট মানুহ হৈছে বে তো গুৱাহাটী আহি পালো আৰু এতিয়া গৈ আছো এই জোৰদত বোলে এখন নতুনকৈ ফ্লাই অভাৰ সেই অপেনিং হৈছে যোৱাকালি একবাৰ চাই আহো বলক তো আহি পালো জোৰদত থকা শ্ৰদ্ধাঞ্জলি উৰাণ সেইটো আল্টিমেট বনাইছে নতুন নতুন না কিবা এটা ভাল লাগছে চাই পেলাই তো চাব পাৰে মালিগাঁওৰখন আৰু এইখন সেম একেই কিন্তু এটা বস্তু বেলেগ তো কি বেলেগ সেইটো কৈ আছো বাৰু আৰু মোক এই গাড়ীত বহাই থৈ এই জিতু দা ক'ত গেল চাব তো গাড়ীখন ইয়াতে থৈ দিলো এতিয়া সেইটো চাব যাওঁ অসমৰ মেপ এখন আছে তো মই যে কৈছিলো এইখনৰ এটা বস্তু বেলেগ এটা নহয় দুটাই বেলেগ এইখনত অসমৰ মেপ দিছি আৰু সেইখনত গোলাকাৰ পৃথিৱী এখন দিছি আৰু এইখনত মাজেদি ডিভাইজাৰ নাই সেইখনত ডিভাইজাৰ আছে তো এই দুটাই বেলেগ আৰু বাকী চব সেম একেই জিতু দা কেনাই লাগছে নিশ্চয় কথা নকবি সেইখনতকৈ এখন বেছিহে ভাল লগা আছিল সেইখনতকৈ এখন বেছিহে ভাল লগা হৈছে আৰু যিবোৰ আৰ্ট কৰিছি না একদম মানে উজ্জ্বলটো অলপ বেছিকৈ উঠছে আৰ্ট তো ওপৰতে এনেকুৱাকে ধুনীয়া ধুনীয়া ফুলৰ গছ ৰুই দিছে একদম মজা লগা হৈছে আৰু এইটো এটা মেইন পইণ্ট এইফালে নাৰেংগী যাব পাৰি এইফালে চানমাৰি যাব পাৰি আৰু এইটো চাইডে গণেশগুৰি যাব পাৰি তো এইখিনিতে এটা ধুনীয়া লগা কৰি দিছে এখন অসমৰ মেপ ধুনীয়া লগা হৈছে এখন আৰু তলৰ ফালে যদি চাব যাওঁ আমি বিশেষ একো নাই সেইখনৰ দৰে একেই ঘৰৰ ছবি তবি এনেকুৱাকে আঁকি থৈ দিছে মজা লগা কৰিছে আৰু এইখনৰ নাম শ্ৰদ্ধাঞ্জলি কিয় দিছে জানানে শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণ এটাই ইয়াতে কাষতে এখন শ্ৰদ্ধাঞ্জলি পাৰ্ক আছে ন সেই পাৰ্কখনৰ কাৰণে শ্ৰদ্ধাঞ্জলিৰ উৰণ সেইটো এইখনৰ নামো দি দিছে একেলগে তো এইটোৱে আছিল আজিৰ অকণমানি ভিডিঅ'টো বহুতে বেছি খাটা হ'ল তাৰে কাৰণে চৰি বেয়া চেয়া নাপাব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব